बहरत नगराव हाग्रानि मैदेरनि उदखार गामिनि रायजोफोरा उन्दुनाय गैयै थासारि हाग्रा बिफाननिफ्राय जेबो खौरां गैया। क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय कुसुगाव हाग्रा खोन्दोनि बहरतनगर गामियाव दिनै सोरांसि समाव हाग्रानि मैदेरा फैनानै जितु मुर्मुनि न' बांजों लोगोसे माइ माइरं संख्रि जालांनानै सिलिंखार खालामलाङो। बे जाथायखौ लानानै कुसुगाव हाग्रा बिफाना जेबो खौरां लायाखै होनना रायजोफोरा अजद दिखांदों। রাত্রি আমি তো ঘুমাইছিল দিন দিন এরকম আমি ডিউটি করে আজকে তো ঘুমাইছিল যখন হাতিগুলা কোথায় কোথায় থাকে আসিয়া ওই সদায় আসিয়া থাকে মানে আসিয়া লগে লগে আমি তো যখন ধরছে ঘরে তা আমি গম পাইছো পাইয়া লগে লগে আমি উঠি লগে লগে ওই হাতিগুলা আমি কেবা যা 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 এদিকে কি পাবে এরকম আমি বলে দিছে যখন বলে লগে লগে আমার ওই দরজার সামনে গেছে যখন আরও মার ঘর আরও ধরছে ধরার পরে একদম পলাই নাই ঘরের ভিতরে 4 জন আমার 2টা বেটি আমার বউ 4 জন গোটেইখিনি এটা তো বস্তু এখন তো নষ্ট হইল এতিয়া কি খাব একো নাই না নাই খরচখানে ওই আমি জ্বলাইছিল কই কিছু দেয়া নাই অনুমান আমি সবাই আছে দেখে কই 4টা 5টা 6টা এনেক কোনবা সময় 2টা কোনবা সময় 1টাই এরকম আছে থাকে কষ্ট এনে কষ্ট মানে এনেক সবাই রাজকে মিলিয়া মানে এরকম রাস্তা রাস্তা না সব বেড়ায় থাকে আজকে কোনখানে থাকে ঢুকিয়া মানে এরকম হয়েছে ওই যে ভাঙায় শেষ করছে ওই যে জঙ্গলে পড়ে দিয়ে থাকে আমি আজিসেন ঘুমাইছি নাহলে আমি দিল্লি ডিউটি করে থাকি কোনো মতন মানুষ আছে আর লগে আমি বাঁচিছে না হলে বাঁচা নাই পালাই না কিছু না কিবা হারলা করলে ঘরে আরও বেশি ঠেং দেয়া মারে থাকে কোনো রকম আমার বেটি না বউ আমার একটাই কথা কইছে হাল্লা করবে না কিছু করবে না কি করক উপায় নাই গোটেই ঘরটো ভাঙি দি আচ্ছা আজি ৰাতি আমি গোটেই ৰাইজে দেখিবলৈ পাইছোঁ আমি যোৱাকালি যেটো দিন আছিলে আমাৰ দুৰ্গা পূজা যেটো শেষ দিনা আছিলে সেইখিনি আমি তথাপি আহি আজি আমি ৰাতি গোটেই ৰাতিটো তাতেই আছিলোঁ তথাপি আমি দেখিবলৈ পাইছোঁ আজি ৰাতি আমি গোটেই ৰাতি ৰাইজ মেলি আমাৰ গাঁৱৰখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি গোটেই ৰাতিটো আমি টোপনি নধৰাকৈ আমি ডিউটি কৰি থাকোঁ তথাপি আজি দুৰ্ভাগ্যজনক জংঘলৰ পৰা হাতী আহি আমাৰ গাঁৱৰ আমি চাবলৈ পাইছোঁ আমাৰ গাঁৱৰ ৰাইজৰ এজনৰ জেঠু মুৰ্মুৰ ঘৰটো আজি ভাঙি দিছে বহুত লজ্জাজনক কথা কিয়নো ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে বহুতো অৱহেলা কিয়নো এতিয়ালৈকে ৰক্ষণাবেক্ষণ কিয় দিব পৰা নাই আমি জানো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো কাম কৰিবলগীয়া আছে সেইখিনি কিন্তু আমাৰ লগত এতিয়ালৈকে প্ৰদান হোৱা নাই আমিও গম পাইছোঁ আমিও দেখিবলৈ পাইছোঁ কিয়নো ৰাইজ গোটেই আমি সেইখিনি কথা আমি অপেক্ষা কৰি আছোঁ কেতিয়া আমাক ৱাইল্ড লাইফ হৈছে যদি আমাক অলপ ৰক্ষণাবেক্ষণ দিব লাগিব কিয়নো আমি জানো যেতিয়া 2003ত একৰ্ড হৈছিলে BTC গভৰ্ণমেণ্ট তাৰপিছত আমি চাবলৈ পাইছোঁ 2020ত BTR গভৰ্ণমেণ্ট হৈছে আমি এইটো ক'বলৈ বিষয় নাই যায় কিন্তু ফৰেষ্ট ৰাইটৰ যিটো দায়িত্ব আছিলে সেইখিনি দায়িত্ব আমাক এতিয়ালৈকে পোৱা নাই আমাৰ লগত জানাতো আছিল যিখিনি আমি কৰিবলগীয়া আছে সেইখিনি আমি জনাইছিলোঁ কিন্তু তথাপি আমাৰ লগত কোনো ৰেছপন্স দিয়া নাই এতিয়ালৈকে অহা নাই আমিও সক্ৰিয় কিয়নো আমিও পাইছোঁ আমি দেখিবলৈ পাইছোঁ কোনোদিনো আমাৰ লগত এনেকুৱা আমি তাৰ পৰা কিবা আমি যদি ফোন কৰোঁ সিহঁতে ক'ব যাম কিন্তু এতিয়ালৈকে আমাৰ ইয়াত ফিল্ডত আহি পোৱা নাই সেইখিনি আমি গোটেই ৰাজ্য আমি অনুভৱ কৰিছোঁ এতিয়া ৰাইজ মিলি যাতে ফৰেষ্ট ৰাইটত যিটো কাম কৰিবলগীয়া আছে যেটো কৰিব লাগে যাতে যিখনৰ ঘৰৰ ক্ষতি হৈছে অতি শীঘ্ৰে যাতে ফৰেষ্ট ৰাইটৰ
যিখিনি দায়িত্ব আছে যাতে প্ৰদান কৰে আমি ৰাইজৰ পৰা সেইটোৱে বিচাৰিছোঁ সেইখিনি আমি বিচাৰোঁ যাতে গভৰ্ণমেণ্টৰ যিটো নিয়ম গভৰ্ণমেণ্টে যিটো বনাইছে সেইখিনি নিয়মত যদি আমি আজি এইটো ঘৰ ভাঙিছে কেতিয়াবা মানুহক মাৰিব সেইকাৰণে আমি বহুত কিবা হৈ আছোঁ দুখিত আছোঁ কিয়নো ফৰেষ্ট ৰাইডৰ যিটো অধিকাৰ সিহঁতে চৰকাৰে যিটো বেতন খাই যদি সিহঁতে নিজৰ ডিউটিটো নকৰে এতিয়া চিভিল পাব্লিকক ইমান হেৰাছমেণ্ট কৰিছে সিহঁতে এতিয়া হৈ আছে নেকি আমি এনেকুৱা ৰাইজে আমি এনেকুৱা অনুভৱ কৰি আছোঁ সিহঁতে হৈ থাকে নেকি সদায়ে কিয়নো ইহঁতৰ ডিউটি সেইখিনি আমি আজিলৈকে দেখিব পৰা নাই আৰু চাব পৰা নাই